হাই, আমাৰ জ্যোতি নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মই যাবলৈ লৈছোঁ মোৰ স্কুটিৰ নাম্বাৰ প্লেট লগাবলৈ। তাকে ভাবিছোঁ আপোনালোককো অকণমান দেখাওঁ, যিহেতু মোৰ স্কুটি লোৱা বেছি দিন হোৱা নাই। তাকে ফোন কৰিলে নাম্বাৰ প্লেট আহিলে বুলি যাবলৈ ওলাইছোঁ পেটিক স্কুললৈ পঠাই। তো ভিডিঅ'টো শেষলৈকে চাব। তুমি হাঁহি হাঁহি কৈছা যে। এইখন মোৰ স্কুটি একদম অৱস্থা বেয়া, যিহেতু বৰষুণ দি আছে কেইবাদিনৰ পৰা। এতিয়া যাওঁ আমি। ক'ৰ পৰা লৈছোঁ তাকে আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া ফাইনেলি আমি সোণাৰী হোণ্ডা ডিলাৰ পাই গ'লোহি। ইয়াৰ পৰাই মোৰ স্কুটিখন লোৱা হৈছিলে। আপোনালোকে লগতে আহিব পাৰিব। এয়া নাম্বাৰ প্লেট লগাই আছে। এতিয়া নাম্বাৰ প্লেট লগাই হৈ গ'ল। আমি হোটেলত সোমাইছোঁ কিবা এটা খাওঁ বুলি। তাকে স্কুলত বেটিকো নিব লাগিব স্কুলৰ পৰা, তো লগ পাই আছোঁ স্কুললৈ গৈ। আজি সোণাৰীত মানুহ নাই, যিহেতু আজি বুধবাৰ। ইয়াৰ দোকান বন্ধই থাকে, ইমান ভিৰ নাই। আমি এতিয়া গৈ আছোঁ। আমি এতিয়া সোণাৰীৰ পৰা আহি বেটিক নিবলৈ বুলি ইয়াত ৰখি আছোঁহি। এইফালে বহি আছে দেখিনি। গুটি দিব হ'ল আৰু বেছি টাইম নাই। এইখিনি এইয়া আমি এতিয়া ঘৰ পাই গ'লোহি। ঘৰ মানে খুৰী ঘৰলৈ আহিছোঁ, খুৰী ঘৰত সোমাম এতিয়া। স্কুটিৰ নাম্বাৰ প্লেট লগাই আনিলোঁ। এইজনী আমাৰ বুঢ়ী দেই, মানে আইতা হয়। ফুল দেখিছেনে ইমান ধুনীয়া ধুনীয়া গোলাপ ফুল ফুলি আছে। আমি এতিয়া খুৰী ঘৰলৈ আহিলোঁ ভিতৰলৈ। খুৰী কাপোৰ খুলিছে। দেখালোঁ। আপোনালোকক মই বস্তু এটা দেখাম এতিয়া, চাব দেই। এইফালে আহিছোঁ, ৰ'ব। এই আমাক কৰিয়ে মুগা পুহিছে, দেখিছেনে? পকিলে নি? নাই পকা নে? পকা হৈ গ'ল নি? এয়া চিনি পায় নাই আপোনালোকে? এই মুগা ন? এই মুগা খাবলৈ আহিব দেই। পকা মুগা ধৰিছে। এয়া মই ধৰিছা আকৌ কৰিব ন? এইটো নহয় পকা। এইটো পকা নেকি এইকেইটা? এইটো এটা খৰ খৰ কৰিছে। পকিলে মুগাটো খৰ খৰ কৰে, কাণত দি চালে খৰ খৰ কৰে। তেনেকেই পকা মুগা পকে। নাই পকা। আম খাইছে, এই আম। আম খাইছে কৈছোঁ। মই চিনিকে পোৱা নাই। বন্ধু বান্ধৱীসকল, আজি মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই। বাই বাই কেতিয়াবা। বাই বাই।